জিন্দাবাদ প্রমোদ বড় জিন্দাবাদ फलबुजरायाव मोनजिथा इउपिपिएल प्राइमारिनि बुथ सन्मिलन सावरायमेल क'क्राझार जिल्ला फलबुजरा महकुमानि सिङाव थानाय काजिगावनि गार'फारा गेलेग्रा फोथाराव 1 नं फलबुजरा बियाबनि सिङाव थानाय इउपिपिएल राजखान्थि दोलोनि बानजायनायाव इउपिपिएलनि मोनजिथा प्राइमारिनि बुथ सन्मिलन सावरायमेल खुंफुंनायखौ नुनो मोननाय जादों। बे सावरायमेल हाबाफारियावनो बाहागो लाफैनो हायो रायजो सभानि एमपि रेनिग्रा नार्जारी आरो लकसभानि एमपि जयन्त बसुमतारी आरो गसाइगाव विधानसभा बियाबनि एमएलए जिरन बसुमतारी आरो क'क्राझार जिल्ला इउपिपिएलनि गाहाय नेतानि सुरज मोसाहारी लोगोसे बुथ कमिटिनि दैदेनगिरि पलास लहानमोननि नुजाथिनायजों गासै मोनजिथा प्राइमारिनि आफादगिरि आरो नेतानि सोद्रोमाफोरनि बाहागो लानायजों फैबाय थानाय बिसायख'थिनि साखाफारानि थाखाय सावरायनाय हाबाफारिखौ नुनो मोननाय जादों। ইউপিপিএল হিসাবে তো এতিয়া আমরা গজগজি এটা পার্টি হিসাবে আপোনালোকে দেখিছে প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ সভাপতি তথা বিটিআৰ প্ৰধান তেখেতৰ নেতৃত্বত আজি বিটিআৰ অঞ্চলত বসবাস কৰা 26টা জনগোষ্ঠী সেই জনগোষ্ঠীৰ প্ৰত্যেকটো দল সংগঠন ইয়াৰ ইণ্টেলেকচুৱেল সকল আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই 4.5 বছৰীয়া যি শাসন এই শাসন কালতো তেখেতসকলে মানে ভালকে বুজি উঠিছে তেওঁলোকে দেখিছে যে আমাৰটো হ'ল যে শান্তি স্থাপন কৰি ভাতৃত্ববোধটো ৰাখি এই অঞ্চলৰ প্ৰগতি কৰাৰ কাৰণে কাম কৰি আছে যাৰ কাৰণে আজি ইউপিপিএল দলৰ প্ৰতি আপোনালোকে দেখিছে বিপিএফৰ বছা নেতা তেখেতসকলে আজি ইউপিপিএল দলত যোগদান কৰিছে। এইকাৰণে আগন্তুক নিৰ্বাচনৰ কাৰণে আমি বুথ কমিটিৰ আমাৰ কৰ্মীসকলক আমি সেন্সিটাইজ কৰিছো যে অহা নিৰ্বাচনৰ কাৰণে সবেই যাতে সজাগ হয় আৰু যেহেতু আমি অহা নিৰ্বাচনৰ ভাল এটা ফলাফল আমি দেখুৱাবলৈ সক্ষম হ'ম চৰকাৰ আমাৰে আহিব এইটো কোনো সন্দেহ নাই। সেইকাৰণে আজিতো হ'ল যে আমাৰ কৰ্মীসকলক যাতে অলপ সজাগ হৈ আগন্তুক নিৰ্বাচনৰ কাৰণে তেওঁলোকে কাম কৰে সেইকাৰণে এটা বুথ সন্মিলন আমি পাতিছোঁ। 40টা সমষ্টিৰ আমি প্ৰত্যেকটোতেই বুথ সন্মিলনী আমি পাতিম। যোৱা 2 তাৰিখৰ পৰা আৰম্ভ হ'ল আজি পৰ্বতজোৰাত কৰিছোঁ আৰু এনেকৈয়ে পৰ্যায়ক্ৰমে আমি কৰি গৈ থাকিম। চাওক প্ৰত্যেকটো ৰাজনৈতিক দলেই নিজাববীয়া তেওঁলোকৰ এজেণ্ডা থাকে তেওঁলোকৰ উদ্দেশ্য থাকে আৰু ৰাজনৈতিক দল গঠন কৰাৰ লগে লগে এটা উদ্দেশ্যটো হ'ল যে ইয়াত শাসন কৰাটো ৰাজনৈতিক দলৰ এটা উদ্দেশ্য হয়। তো আমিও সাজু হৈ আছো 40টা সমষ্টি আমাৰ যেনেকৈ দলীয় যিখিনি ষ্ট্ৰেংথেন আমি কৰিব লাগে এইখিনি আমি কৰিছোঁ আৰু ভাল এটা স্থিতিত ভাল এটা পৰিৱেশত আমি আগুৱাই আছোঁ। সেইকাৰণে আগন্তুক নিৰ্বাচনত আমি 40টা সমষ্টিৰ কাৰণে যেনেকৈ প্ৰিপেয়াৰেশ্যন কৰিব লাগে এইখিনি আমি কৰি আছোঁ আৰু এই প্ৰিপেয়াৰেশ্যন আমাৰ একদম তুংগত। সেইকাৰণে অহা নিৰ্বাচনৰ কাৰণে যিকোনো পৰিস্থিতি যিকোনো পৰিৱেশৰ মোকাবিলা কৰিবলৈ আমি কৈছোঁ। বিজেপিৰ তৰফৰ পৰা যেহেতু কোৱা হৈছে যে তেনেদৰে বিপিএফো অপস্ফোৰণ নহয় তেনে ক্ষেত্ৰত চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত চাওক আমি ইয়াত শান্তি স্থাপন কৰিছোঁ আৰু শান্তি আজি চবেই উপলব্ধ কৰিছে। শান্তি অবিহনে আমি কোনো এটা কাম সুচাৰুৰূপে আমি কৰিব নোৱাৰোঁ আৰু শান্তিৰ কাৰণে চবেই মানে ভাবিছিলোঁ হয়তো এটা সময়ত যে এই শান্তি কেতিয়াও ঘূৰি নাহিব কিন্তু শান্তিটো আজি আহিল আৰু এই শান্তি অনাৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ চিফ তথা পাৰ্টি সুপ্ৰিমো তেখেতৰ নেতৃত্বতে আজি গোটেই বিটিআৰ অঞ্চলত যোৱা 4.5 বছৰত কোনো এটা গুলি ফুটা নাই তেনেকৈ কোনো কিডনেপিং বা তেনেকৈ ধন দাবী নিশ্চয়কৈ হোৱা নাই আৰু আপোনালোকে জানে যে ইয়াৰ মুৰব্বী বা যিসকলে শাসন কৰি আছে
তেখেতসকলৰ যদি বিচাৰে, তেখেতসকলৰ যদি সদিচ্ছা যদি আছে, তেওঁলোকে ইয়াত যদি শান্তি স্থাপন কৰিবলৈ মন মেলে, শান্তিও অৱশ্যম্ভাৱী আহিব। তো আমি দেখিছোঁ যোৱা 15-17 বছৰত ইয়াৰ শাসককৰ্তাই তেওঁলোকে বিচৰা নাছিল যে ইয়াৰ শান্তিটো বাহাল হওক, তেওঁলোকৰ সদিচ্ছাই নাছিল, যাৰ কাৰণে শান্তিটো অহা নাই। আজি শান্তিটো অহাৰ লগে লগে বিভিন্ন ক্ষেত্ৰ, শৈক্ষিক ক্ষেত্ৰতে হওক, সামাজিক ক্ষেত্ৰতে হওক, ৰাজনৈতিক ক্ষেত্ৰতেই হওক আৰু আপুনি অৰ্থনৈতিক দিশতেই হওক, প্ৰত্যেকটো দিশত আমি একদম মানে সুকলমে আমি কাম কৰিব পাৰিছোঁ, নিজাববীয়াকৈ চলিব পাৰিছোঁ, বিজনেছবোৰ কৰিব পাৰিছোঁ। এই ক্ষেত্ৰত আমি নাভাবোঁ যে UPPLটো এৰি, UPPLটো মানে আওকাণ কৰি কোনোবা দল, কোনোবা ৰাজনৈতিক দলক আগন্তুক নিৰ্বাচনত ইয়াৰ শাসনত বহাব, এইটো আমি কেতিয়াও মানে দেখা নাই বা ভবা নাই। সেইকাৰণে এই গোটেইখিনি ৰাজ্যৰ যিখিনি সঁহাৰি, ৰাইজৰ যিখিনি আশা আকাংক্ষা, এইখিনি UPPL দলৰ প্ৰতি, আমাৰ দলৰ প্ৰধান প্ৰমোদ বড়োৰ প্ৰতি তেওঁলোকে নিশ্চয়কৈ সঁহাৰি জনাব, এইখিনি আমাৰ দৃঢ় বিশ্বাস। দেখা গৈছে যে আপোনালোকৰ বিজেপিৰ লগত যিটো মিত্ৰতা, সেইটো কিন্তু CM ছাৰে এটা কৈছে খেলিব বুলি কৈছে। আচলতে কেনেকুৱা ধৰণৰ মিত্ৰতা হ'ব? চাওক, যোৱা 2020 চনতো আমি অকলে খেলিছিলোঁ, বিজেপিও অকলে খেলিছিলোঁ। পোষ্ট ইলেকশ্যন তেতিয়াহে আমি মিত্ৰতা কৰিছিলোঁ। এইকাৰণে মই অলপ আগতে ক'লোঁ যে 40টা সমষ্টিতে আমি একেবাৰে সাজু হৈ আছোঁ। যি ধৰণে পৰিৱেশ আহিব, পৰিস্থিতি আহিব, সেই ধৰণে আমাৰ কৰিব লগাখিনি, কৰণীয় কামখিনি আমি কৰিম। মুঠতে আপোনালোকে জানি থওক যে 40টা সমষ্টিত প্ৰাৰ্থী হিচাপে যেনেধৰণে আমি কাম কৰিব লাগে, যেনেদৰে প্ৰস্তুতি চলাব লাগে, এইখিনি প্ৰস্তুতি আমাৰ একদম চলি আছে।